মই ইয়াত পেলাই দিছোঁ। নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ আমাৰ চেনেল এছ এক্সপেৰিমেণ্টলৈ। আজি আকৌ আহি গৈছোঁ এটা ধুনীয়া এক্সপেৰিমেণ্ট লৈ, একদম একেবাৰে চিম্পল এক্সপেৰিমেণ্ট। আজি এইটো কৰিম, আপোনালোকৰ সন্মুখতে আপোনালোকে চাব। তো আজিৰ এক্সপেৰিমেণ্টটো আপোনালোকে নিজেও ঘৰত কৰিব পাৰিব, হ'লেও মানে ইমান ট্ৰাই নকৰিব, জাষ্ট চাই থাকক ভিডিঅ'টো ভালকৈ, ঠিক। তো আজিৰ এক্সপেৰিমেণ্টটো কৰিম এটা মাৰ্কাৰৰ সহায়ত। এইটো এটা পাৰ্মানেণ্ট মাৰ্কাৰ হয়। এই পাৰ্মানেণ্ট মাৰ্কাৰৰ সহায়ত আজি এটা ধুনীয়া এক্সপেৰিমেণ্ট কৰিম, ঠিক আছে। তো আপোনালোকে চাই থাকিব। তো এটা মাৰ্কাৰ লৈছোঁ আৰু এটা খালী বটল আছে। এই বটল আৰু এটা মাৰ্কাৰৰ সহায়ত আজিৰ এই এক্সপেৰিমেণ্টটো কৰিম, ঠিক আছে। তো কি এক্সপেৰিমেণ্ট হয়, এক্সপেৰিমেণ্টটো কি, কেনেকৈ কৰিম, ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰি দিয়ক, ঠিক আছে। আৰু ধুনীয়া এটা কমেণ্ট কৰি দিব, ঠিক আছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, আজিৰ এক্সপেৰিমেণ্টটো কৰিবলৈ এইটো এটা চাওক মাৰ্কাৰ। এই মাৰ্কাৰটো প্ৰথমতে ইয়াৰ যিটো মেইন ভিতৰত হেৰিটো থাকে, পৰ্চনটো থাকে, এই ভিতৰৰ পৰ্চনটো আমি ইয়াৰ পৰা আঁতৰাই ল'ম, মানে যিটো ইংক থাকে সেই ইংকটো ইয়াৰ পৰা আঁতৰাই ল'ম, ঠিক আছে। তো ইংকৰ কাৰণে এইটো প্ৰথমতে খুলি ল'ব লাগিব। তো এইটো খুলি লৈছোঁ আপোনালোক। তো হৈছে এয়া চাওক, মাৰ্কাৰটো খুলি লৈছোঁ। খুলি লোৱাৰ পিছত ইয়াৰ পৰা এই ইংকটো ওলাই লৈছোঁ, ঠিক আছে। তো এইটো এটা ৰেড মাৰ্কাৰ হয়। আপোনালোকে যিকোনো মাৰ্কাৰ ল'ব পাৰে, কোনো হেৰি নাই, ব্লেকো হ'ব পাৰে, ব্লু হ'ব পাৰে। তো মই ৰেড লৈছোঁ। ৰেড মাৰ্কাৰৰ হেৰিটো ভিতৰটো অংশটো ইংকটো ওলাই লৈছোঁ। এতিয়া কি কৰিম, এই যিটো ইংক আছে, যিটো ইংকৰ হেৰি আছে, এইটো ইয়াতে আমি ঢালি দিম, ঠিক আছে। ধুনীয়াকৈ ঢালি দি পেলাই এতিয়া কৰি দিম কি, ইয়াতে সাফৰটো মাৰি দিম আমি ধুনীয়াকৈ, হ'ল। তো কেমেৰামেন এইফালে লৈ আহা আৰু অলপ ইয়াত কি কৰিম, এতিয়া ইয়াত ধুনীয়াকৈ চেকি দিম, ঠিক আছে। মানে যাতে ৰংটো বাহিৰলৈ ওলাই যায়, মানে ধুনীয়াকৈ পূৰা চেক কৰি দিম অলপ ইফালে ইফালে। অ'কে গাইজ, চাব হা, ঠিক আছে। মই ইয়াত পেলাই দিছোঁ, আকৌ আৰু এটা দি চাইছোঁ। চাব, পাইছেনে গাইজ, এনেকুৱা যিটো ওপৰলৈ উঠি যায়। চাইছেনে, আকৌ কৰিছোঁ, চাব ভালকৈ। এতিয়া আমি মাটিত লৈ লৈছোঁ, মানে ফ্ল'ৰত লৈ লৈছোঁ, যাতে মানে হেৰিত জুই যাতে লাগি নাযায়, যাৰ কাৰণে আমি ফ্ল'ৰত লৈ লৈছোঁ। এতিয়া চাব কি হয়, এক্সপেৰিমেণ্টটো এতিয়া কৰিছোঁ। এতিয়া চাব, জুইটো অলপ ধৰি লওক। আকৌ দিছোঁ, চাব। তো গাইজ, কেনেকুৱা পালে আজিৰ এই সাধাৰণ এটা চিম্পল এক্সপেৰিমেণ্টটো চাই আপোনালোকে নিশ্চয় মতামতটো জনাব। এনেকুৱা ৰেগুলাৰ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পায়ে থাকিব। তো পাই থাকিবলৈ এটা চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আকৌ আহিম আপোনালোকক নতুন ভিডিঅ' লৈ। তো আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।